হেল্ল' গাইজ, কি খবৰ? আমাৰ বাৰু ভালেই, আশা কৰোঁ আপোনালোকৰো ভালে আছে। আৰু ৰাতিপুৱাই কেনেকুৱা ৰ'দ চাওক, ইমান ৰ'দ দিছে ৰাতিপুৱা বহুত গৰম হৈছে এইকেইদিন ন। ৰাতিপুৱা 6টা বজাৰ পৰা সঁচাকৈ ইমান অত্যাচাৰ গৰম হৈ আহিছে, কৈছোঁ নহয়, একদম গধূলিলৈকে পূৰা গৰমৰ কাৰণে এই কাপোৰ চিলাব দিছিলে, চিলাবলৈ পৰা নাই। মেখেলাটো যেন তেন চিলাই থৈ দিছোঁ, চাদৰখন আছে এয়া পতিয়ে চতিয়ে সেনেকুৱাই লাগি আছে। মানে ইমানেই গৰম, সহিবই নোৱাৰি, সহ্যও কৰিব নোৱাৰি যিটো গৰম। আৰু এইবিলাক অলপমান ৰ'দত দি দিওঁ, গৰমত সৰু ল'ৰা ছোৱালী কেতিয়াবা মুতি দিয়ে, তাকে আজি অলপমান ৰ'দত দি দিওঁ। ইমান ওজন, তাতে ওলাব নোৱাৰি, যেনে তেনে লৈ যাওঁ বাৰু। আৰু এইবিলাক ধুবলৈ কাপোৰ এসোপামান ওলাইছে। ৰ'দ দি থাকোঁতে এইকেইদিন কাপোৰকেইটা ধুই দিওঁ, ধুবলৈও এটা চিন্তা, ইমানেই গৰম। আৰু এই কাপোৰ কানিতে থাকি গৈছিলে সূতা, মানে বেছি হৈছিলে, ওলাই থৈ দিছোঁ, পিছত মহৰা বটি ব'বলৈ পাৰিম। ইমান দাম সূতা, এখনমান যাতে চাদৰ ওলাব নিচিনা লাগিছে, এনেই নষ্ট কৰাতকৈ থৈ দিছোঁ ভালকৈ। এইবিলাক আঁঠুৱা চাঠুৱা ধুই দিওঁ, কেইদিনমান হ'ল ধোৱা নাই। গৰমৰ কাৰণে ধুবলৈ বহুত মানে কি আৰু আলচি লাগে, ইমানেই গৰম, একো এটা কাম কৰিব নোৱাৰে। এইবিলাক ৰ'দত দি দিওঁ অলপমান। আৰু সৰু ল'ৰা ছোৱালী থাকিলে জানেই আৰু, আমাৰ গাঁৱলীয়া মানুহ, ধূলিয়ে বালিয়ে এইবিলাক মানে ঘৰ চৰ সাৰিলে ধূলিবিলাক উৰে, তাকে অলপমান পানীৰ লগত চাফা কৰি দিছোঁ, মুচি দিছোঁ। বহুত ধূলি, আমাৰ যিহে কেঁচা ঘৰ, ধূলি ওলায়েই সাৰোঁতে, আৰু এনেকুৱা গৰমত বেছি ধূলি হয়। আৰু এইখিনি কাপোৰ একগালমান ওলাইছে, মই ধুই লওঁ ৰ'দ দি থাকোঁতে। আগত চাপতিয়াই থৈ দিওঁ অলপমান টাইম, ইমান গৰম চাওক, ভিতৰতে কেনেকুৱা ঘাম পানী ওলাই গৈছে। চাপতিয়াই থৈ দিওঁ, পুখুৰীৰ পৰা পানী আনি থৈ দিছোঁ। টিউবৱেলৰ মাৰিবলৈ আলচি লাগে, গৰমখনত একোৱেই কৰিব মন নাযায়, তথাপিতো উপায় নাই, কৰিবই লাগিব। নকৰিলেও নহয়, থাকি যায়, আজি কৰিম কালি কৰিম কওঁতে। সেইকাৰণে ভাবিছোঁ একে কৰিয়ে লওঁ আজি। যোনদিনা কাম কৰিবলৈ মন যায়, পূৰা কৰিবলৈ মন যায়, মানে যিমান গৰম হওক যি হওক, গৰম লাগে, তথাপিতো উপায় নাই, কৰিবই লাগিব। কাপোৰখিনি অলপমান টাইম তিয়াই থৈ দিওঁ। হেল্ল' গাইজ, ঘৰ মুচি পূৰা ভাগৰ লাগি গৈছে, আৰু গোবৰো নোহোৱা হৈ গ'ল। মই গোবৰতো বিচাৰি আছোঁ, পাওঁনে নাপাওঁ। আৰু ইমান গৰম হৈছে, বা ক'ব নালাগে আৰু গৰমটো কেনেকুৱা। গোবৰ অকণ বিচাৰি আহিছোঁ, পাওঁনে নেপাওঁ। আজিকালি গৰুবিলাকো কমকৈ হাগে। অলপ বহি ল'লোঁ, ইমান ভাগৰ লাগিলে ঘৰ মুচি। আৰু কাম আছেই, কাপোৰ তিয়াই থৈ দিছোঁ, এসোপামান কাপোৰো ধুব আছে। আৰু পানী ফিল্টাৰ কৰিহে ধুব লাগিব, ইমান দেৰি লাগে ফিল্টাৰ কৰিবলৈও। ভাগৰেই লাগিছে। একো মেকআপ চেকআপ কৰা নাই দেই, নাহাঁহিব, যেনেকৈ আছোঁ আৰু। আমি গাঁৱলীয়া, মেকআপ কৰিও লাভ নাই, ইটো সিটো কাম কৰি থকা গোটেই ঘামত অৱস্থা নোহোৱা হৈ যায়। গোবৰ অকণ বিচাৰোঁ ৰ'ব। হাগিছেনে নাই অ' গৰু? ইয়াত অলপমান, আজিকালি হাগাটো বহুত কম, ঘাঁহ নাপায়, খাবলৈও নাপায় গৰুকেইটা। এইকণেই ওলালে। আৰু এইজনীতো হাগাই নাই, পোৱালি। এইখিনিয়ে পাই আনিলোঁ, যেন তেন বাৰাণ্ডাখিনি অলপ মুচিবলৈ পাৰিম আৰু। ইমান গৰম হৈ আছে ন। সদায়ে মুচো এই পিৰালি, ঘৰ চোতাল হওক আৰু বাৰাণ্ডা হওক, তথাপিতো নুমুচাৰ দৰে হৈ থাকে। হাঁহ কুকুৰা থাকিলে বহুত লেতেৰা হয়, আৰু এয়া বহুত দিনৰে ঘৰ, দাবি গৈছে। ইমান দিনৰ ঘৰ, পুৰণাই হ'ল, বনাবলৈ পৰা নাই। আমিও বাৰু বনাবলৈ পৰা নাই, এনেকুৱাই আছোঁ আৰু। আমাৰ মনতহে ভাবি থাকোঁ বনাম বুলি, কিন্তু শক্তি নাই, বনাবলৈও পাৰাও নাই। ঈশ্বৰে কেতিয়া শক্তি দিয়ে জানো বনাবলৈ ঘৰ এটা। এতিয়া দিন লাগিব বনাবলৈ ঘৰ এটা, বনাবলৈ নোৱাৰোঁ। আমি হৈছোঁ দুখীয়া মানুহ। আৰু চক পোৱালিকেইটা ক'ত ধূলি খেলি আছে। আমাৰো বনাবলৈ মন যায়, ডাঙৰ ঘৰ, আৰু চাফ চিকুণকৈ থাকিবলৈ মন যায়, কিন্তু আমি নোৱাৰোঁ। আমাৰ এয়াই আৰু, লাজ নিদিব আমাৰ ঘৰবিলাক দেই চাই কিন্তু। আৰু এইপিনে কাপোৰ তিয়াই থৈ দিছোঁ, কাপোৰকেইটা ধুই লওঁ। ঘৰ মুচি ভাগৰ লাগি গৈছে, নুমুচিলেও নহয়।
লেতেৰা থাকিলেও বেয়া লাগে অলপমান আৰু বহুত ধূলি হয়। মুচি থ'লে কি হয় ধূলিটো অলপ কম হয়, গোবৰ সৰহকৈ দি মুচি থ'লে। আমাৰ এয়াই আৰু গাঁৱলীয়া পৰিৱেশ, কিন্তু থাকি ভাল লাগে গাঁৱলীয়া পৰিৱেশত টাউনতকৈ। মই কিন্তু ভাল পাওঁ, খালি এয়াই আৰু কাম বহুত ওলায় গাঁৱলীয়া মানুহৰ। একফালৰ পৰা ক'ব গ'লে আৰু কৰিবই লাগিব নমৰালৈকে, আৰু কৰি খায়ে থাকিব লাগিব, নহয়নে? নকৰিলে বাৰু ক'ত খাবলৈ পাব, কৰিবই লাগিব জীৱন থকা মানে। আৰু এয়া খাই দাই কাঁহী বাতিখিনি জমাই থৈছিলোঁ, এবাৰ কামখিনি কাপোৰো এয়া শুকাই দিবলৈ আছে। কাপোৰখিনি শুকাই লৈ এতিয়া কাঁহীকেইটাত ধুম। তাৰপিছত কাঁহী চাহি ধুই অলপ আজৰি লাগিব। ৰাতিপুৱাৰ পৰা মানে কাম কৰি কৰি ভাগৰ লাগি গৈছে, অকণো বহিবলৈ সময় পোৱাই নাই। ইমানে কাম, এইবিলাক কাপোৰ কানি ধোৱা মেলা, ঘৰ দুৱাৰ মোচা, মানে আৰু গৰমত বহুত মানে বেয়া লাগি যায়। বেয়া লাগে মানে কি আৰু ভাগৰ লাগে, ইমান মানে গৰম যিহেতু। এইখিনি কাপোৰখিনি মেলি হৈ গ'ল। কিমান গৰম দেখিছে, কেনেকুৱা ঘাম পানী ওলাই গৈছে কাপোৰ শুকাওঁতে। বহুত গৰম হৈছে, এইকেইদিন লেঠাৰি গৰমেই হৈ আছে, পূৰা ঘাম লাগিছে। কাৰেণ্ট নাই, কাৰেণ্ট নোহোৱাৰ কাৰণে বহুত কষ্ট হৈছে। টিউবেল মাৰিব লগা হৈ গৈছে। টিউবেলটো পানী ভালকৈ নোলায়, জোৰকৈ মাৰিব লাগে, তেতিয়াহে পানী ওলায়, নহ'লে পানীয়ে নোলায়। মটৰটো অলপ বেয়া হৈছে আৰু কাৰেণ্টো নাই। কাৰেণ্ট নোহোৱাৰ কাৰণে এনেকুৱা গতি হৈছে। সদায় মানে কি মটৰৰ লগত ধুই থকা, টিউবেল অকণমান মাৰিলে ভাগৰ লাগে, চবৰে হয় সেইটো বাৰু। আলচীয়া ভাৱ এটা আহি যায়। সেইখিনি মাজি লওঁ, খাই দাই মাজি ল'লে মানে কি হয় পাকঘৰৰ চাফা হয়। আৰু যদি জমাই থৈ দিয়ে লেতেৰা লাগে জমাই থ'লে। একেলগৰ কাম মানে গৰমে কৰিব লাগে, তেতিয়াহে মোক ভাল লাগে। মই জমাই থোৱা বা খাই দাই এনেকুৱা গোটাই থ'বলৈ মই বহুত বেয়া পাওঁ। একদম খাই উঠি লগালগ ধুলেহে ভাল লাগে, চাফা হয় আৰু কামটো একেবাৰে চিজিল হৈ যায়। আৰু হাঁহ কুকুৰাকেইটাও এনেকুৱা ডিষ্টাৰ্ব দিয়ে, কাঁহী বাতি ওলোৱা দেখি পালে সিহঁতে গোটেইখিনি আগুৰি লয়। যিমান খালেও মানে নোখোৱাৰ যেনে কৰে, খুচৰি খাব যাব নাজানে, ওচৰতে খালী আহি থাকে, খালী ওচৰতে আহি থাকে, গোটেই হাগে লেতেৰা কৰে। পুহিবলৈ কেতিয়াবা মন নাযায় খং উঠিলে, তথাপিতো নুপুহিলেও দিগদাৰ, টকা পইচা নাহে হাতত। এইবিলাকতে আৰু আমাৰ আশা, 2 এটকা পাওঁ।